গাইছ এইখনে আমাৰ গাঁৱৰ শিৱ মন্দিৰ। গাইছ এতিয়া আমিও সেৱা কৰিম ইয়াতে। ইয়াত সেৱা কৰি আমি শিৱদৌললৈ যাম বুলি ভাবিছোঁ। চ' গাইছ যিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ গাঁৱৰ শিৱ মন্দিৰখন এইখনে হয়। এইটো আমাৰ নৱ হয়, চাহ দিছে আমাক। এতিয়া আমি শিৱদৌল গৈ আছোঁ। এইটো আমাৰ ড্ৰাইভাৰ হয়। চ' গাইছ আমি শিৱদৌললৈ গৈ আছোঁ এতিয়া। বাইক তাত পাৰ্কিং কৰিলোঁ। চ' এতিয়া গৈ আছোঁ শিৱদৌললৈ। চাই থাকক ভিডিঅ'টো। ফাইনেলি আমি শিৱদৌলৰ ওচৰলৈ পালোঁগৈ। চ' চাই থাকক ভিডিঅ'টো। এইফালে দোকানকেইটা চব আজি চব ভিৰ মানুহ। চ' গাইছ মানুহ চব ইমান মানুহ আহিছে। ওপৰলৈ উঠি আছোঁ এতিয়া। চ' মানুহে মানুহ, বহুত মানুহ ভিৰ। চ' ওপৰলৈ উঠিবলৈ চেষ্টা কৰি আছোঁ আমি। ফাইনেলি তাৰ পৰা ওলালোঁ। ইমান মানুহ ভিৰ। এতিয়া আমি ৱালৰ ওপৰৰ পৰা যাম। চ' তাত মানুহ ইমান ভিৰ যাবই নোৱাৰি। চ' গাইছ শিৱদৌলৰ 360 ভিউ এটা চাই লওক। 1 2 3। কি গাইছ চাই লওক কি হয়। বামুণ এটা কৰি দি আছে, কি কৰিছে জানো। মানুহ বিচাৰি আছোঁ আমাৰ লগৰকেইটা। ক'ত গ'ল জানো, পোৱা নাই এতিয়ালৈকে। এতিয়া অলপ বহি আমি গাইছ ইয়াত আপি আছে। সেইকেইটা বহি আছে গাইছ। আপি কিমান আপি চাম গাইছ। সেইখিনি ফটো মাৰি আছে, চেল্ফি উঠি আছে চব। লভগুৰু কেনেকুৱা লাগিছে লভগুৰু কৈ দিব গাইছ। কমেণ্টত জনাব, কমেণ্টত। চ' গাইছ ইয়াত বহুত মানুহ আছে। ওলাবই পৰা নাই গাইছ, মানুহে মানুহ গাইছ। ইজনক বিচাৰি এতিয়াই পাইছোঁ। সেই আমি বজাৰখন অলপ চাবলৈ আহিছোঁ। মেলা হৈ আছে, বজাৰ মেলা হৈ আছে ইয়াত। আপোনালোকক দেখাই আছোঁ, চাই লওক। দূৰণিৰে আকাশৰে জিলিকা তৰা, কাষৰতে আহি ৰলেহি মই চমকো। পৰশৰ ৰুমতে কি জানো মায়া সদা, উকা ৰাতিতে ফুলে কেতেকী মই চমকো। এইটো বাংলাদেশ হয় গাইছ। গাইছ তো শিৱৰাত্ৰি বুলি বাংলাদেশ খাই আছোঁ। তো শিৱৰাত্ৰি বুলি বাংলাদেশ এটা খাই আছোঁ। তো ইয়াত বহুত মানুহ ভিৰ চাই লওক গাইছ। এতিয়া আমি বজাৰলৈ গৈ আছোঁ। চক মানুহে মানুহ, ঠেলা হেঁচা চব হৈ আছে এতিয়া। চ' ইমান মানুহ গাইছ। চ' গাইছ ৰাতিপুৱাৰ পৰা খোজকাঢ়ি এই খাবলৈ লৈছোঁ এতিয়া। কিন্তু ৰুটি লৈছোঁ গাইছ। সেইখন হোটেলতে খাইছিলোঁ আমি। এতিয়া গৈ আছোঁগৈ ঘৰলৈ। চ' গাইছ আজিলৈকে ইমানে। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি দিব। বাই বাই।